হেল্ল' ফ্ৰেণ্ডছ, আজি ৰেচিপি নবনাওঁ, কিন্তু পাকঘৰত প্ৰয়োজন হোৱা এবিধ দৰকাৰী সামগ্ৰী হৈছে গৰম মছলা। আচলতে ঘৰতে বনোৱা গৰম মছলাৰ সোৱাদেই বেলেগ হয়। মই সাধাৰণতে ঘৰতে গৰম মছলা বনাই লওঁ। সেইকাৰণে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ মই কেনেকৈ গৰম মছলা ঘৰতে বনাই লওঁ। কি কি লাগিব, কেনেকৈ বনালোঁ ভিডিঅ'টো চাওঁ আহক। এইখিনি ধনিয়া গুটি আৰু এইটো জায়ফল বুলি কয়। ওপৰৰ প্ৰলেপটো ভাঙি দিলে এটা ভিতৰত গুটি ওলায়। এইখিনি জাবিত্ৰী, অলপমান পাবলৈ দিগদাৰ হয়, তথাপিতো পোৱা যায়। এইটো ডাঙৰ ইলাচি, কেইটামান ইলাচি লৈ লৈছোঁ, সৰু ইলাচি। এইখিনি ডালচেনি আৰু কেইটামান জালুক লৈ লৈছোঁ, কেইটামান লং আৰু কেইখিলামান তেজপাত, লগতে এইখিনি জিৰা গুড়ি। এই আটাইখিনি হ'লেই হৈ যাব গৰম মছলা। আৰু অন্যান্য কিবা কিবি এড কৰোঁ ক'লেও পাৰি। জায়ফল আৰু জাবিত্ৰী যদি নাপায় নহ'লেও হ'ব, সেনেকৈও বনালেও কোনো কথা নাই, সেনেকৈও বনাব পাৰি। এতিয়া গোটেইখিনি অলপমান গৰম কৰি ল'ম। বেছি গৰম কৰিব নালাগে, নামমাত্ৰ গৰম কৰিলেই হ'ব। আৰু এতিয়া গোটেইখিনি মিক্সি জাৰ এটাত ভৰাই খুন্দি ল'ম। একেবাৰে মিহি কৰি পেলাম খুন্দি পিনে। ঘৰতে বনোৱা গৰম মছলা বজাৰত কিনা গৰম মছলাতকৈ সোৱাদ অলপ বেলেগ হয়। সেইকাৰণে পৰাপক্ষত মই ঘৰতে গৰম মছলা বনাই লওঁ। আপুনিও পাৰিলে ঘৰতে বনাই ল'ব, বনাবলৈ বিশেষ বস্তু নালাগে। এয়া হৈ গৈছে আমাৰ ঘৰতে বনোৱা গৰম মছলা। বনাবলৈ একেবাৰে সহজ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানেই।